কেতিয়াবা বাৰু এনেকুৱা হয়নে কিবা এটা ভাল খাবলৈও মন যায় বা পেটত ভোকো আছে কিন্তু বনাবলৈ মন নাযায়। আজি মোৰো ঠিক তেনেকুৱাই হ'ল। মানে মোৰ পেটত ভোকো আছে আৰু কিবা এটা খাবলৈও মন গৈ আছে, কিন্তু মোৰ বনাবলৈ যে একদম এলাহ। সেইকাৰণে মই কি কৰিলোঁ জানেনে, চাউলখিনিৰ লগতে মানে ভাতৰ লগতে মই আলু দি দিলোঁ। কুকাৰত হুইচেল মাৰি ল'লোঁ। তাৰপিছত এটা ডাঙৰ পিঁয়াজ মই কাটি ল'লোঁ। এনেকৈ তেল জলকীয়া দি মই পিঁয়াজখিনি কাঢ়ি থলোঁ আৰু আৰু অলপমান পিঁয়াজ লৈ মই আনফালে এটা কণীয়ে এনেকৈ আমলেট কৰিবলৈ ল'লোঁ। লগত অলপ গাখীৰ দি দিছোঁ, অকণমান কোমল হয় বুলি কয় আৰু ময়ো সেইকাৰণে দিছোঁ। দি পেলাই মই ধুনীয়াকৈ অমলেটটো কৰি ল'লোঁ। তাৰপিছত মই যে সি কাঢ়ি থৈছিলোঁ পিঁয়াজখিনি, তাত অকণমান বুটো দি দিলোঁ আৰু আলুখিনি দি ধুনীয়াকৈ একদম পিটিকি ল'লোঁ। তাৰপিছত গৰম গৰম ভাত, অমলেট আৰু ভাতৰ ওপৰত অলপমান মিঠাতেল। আপোনালোকে বাৰু এনেকৈ খায়নে? মোৰ কিন্তু সাংঘাতিক প্ৰিয় দেই। মই এনেকৈ কিন্তু একাহী ভাত ছটাই দিব পাৰোঁ। আজিও মোৰ ঠিক তেনেকুৱাই হ'ল, পূৰা একাহী ছটাই দিলোঁ। আপোনালোকে বাৰু বনাবলৈ মন নকৰে কি কৰে জনাবচোন দেই। আজিলৈ আহিছোঁ, বাই বাই।